এজনী আমাৰ ভতিজা এইবোৰ কি লৈ ফুৰিছ তহঁতি হে কেলে কলৈ যা সিহঁতি চেঁচু খান্দিবলৈ যায় দেখিছা ক'ত 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 চেঁচু খান্দ পাবি নাই চেঁচু হে আমাৰ মাংস হৈ গ'ল। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি পুনৰবাৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। বৰ্তাৰ ঘৰলৈ আহিলোঁ। বৰ্তা বহিছে হে এইখিনি ঠিকে আছে ন হে স্বাস্থ্যটো ঠিকে আছে এজনী আমাৰ ভতিজা এইবোৰ কি লৈ ফুৰিছ তহঁতি হে কেলে কলৈ যা সিহঁতি চেঁচু খান্দিবলৈ যায় দেখিছা ক'ত 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 চেঁচু খান্দ পাবি নাই চেঁচু হে চেঁচু খনাত লাগি গৈছে সিহঁতি পালি নাই চেঁচু হে চাচোন ডাঙৰ এজনী খান আকৌ চেঁচু হে অথনি পাইছিল নি যা বেলেগ এঠাইত খান বহুত কেইবাদিন আছে আগতে আমি সৰুতে এনেকৈ খান্দি খান্দি খাইছিলোঁ চেঁচু আৰু ইয়াৰ পথাৰত এনেকৈ চেঁচু খন্দা আমেজটোৱে বেলেগ হয়। চেঁচু দেখিছা নাই কি মজা লাগে। আমি সৰুতে কিমান চেঁচু খান্দি খান্দি এনেকৈ খাইছিলোঁ। এতিয়া সিহঁতি এনেকৈ খাইছে। আমাৰো মানে সৰুকালৰ দিনবোৰ মনত পৰি গৈছে। ত' কোনে কোনে চেঁচু খান্দি পাইছে জনাব দেই মোক। বৰ্তাৰ ঘৰত চাহ তাহ খালোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু মা এই গধূলিলৈ কিবা খাবলৈ আছে নেকি? একো নাই দেই, মই কিয়নো আনি থাকি মাংস আনিম নেকি? মাংস চাংস কিবা আনি অঁ ঠিক আছে তেতিয়াহ'লে মাংসকে লৈ আনো। মই আহি পাই গ'লোহি আমাৰ ইয়াত চাহু মিট চেণ্টাৰ। আপোনালোকক যদি মাছ মাংসৰ দৰকাৰ হয় এখেতক যোগাৰ কৰিব পাৰে দেই, কণ্টেক্ট কৰিব। একদম ফ্ৰেছ নে মাংসটো হে এইমাত্ৰ ন? ঠিক আছে তেতিয়াহ'লে মাংসকে অলপ লৈ লওঁ। বজাৰৰ পৰা জাষ্ট আহি পাইছোঁহি আৰু যিহেতু মাংস আনিছোঁ ব্ৰইলাৰ মাংস, গতিকে ব্ৰইলাৰ লগত আজি অমিতা বনাই খাম বুলি ভাবিছোঁ। আপোনালোকে ব্ৰইলাৰ লগত অমিতা বনাই খাবচোন, খুব ভাল লাগে। আৰু আমাৰ ঘৰত কেইবাজোপাও অমিতা গছ আছে, বহুতখিনি অমিতা লাগি আছে। চ' আমি অমিতা এটা এতিয়া পাৰি ল'ম ব্ৰইলাৰ মাংসৰ কাৰণে। এই ঘৰৰ অমিতাজোপাৰ পৰা অমিতা এটা পাৰি ল'লোঁ মাংসৰ বাবে। মা ধনিয়া অলপ ছিঙি লওক বলি মাংসৰ কাৰণে। মায়ে ধনিয়া অলপ ছিঙি লৈছে। ধনিয়া আচলতে বহুত ধুনীয়া আছিলে ধনিয়াখিনি, এতিয়া ফুলিছেগৈ ধনিয়াবোৰ। হ'লেও খাই থাকিবলৈ ধুনীয়াকৈ হৈছে। মাংস চাংসত আৰু ধনিয়া নহ'লে কি হয় আৰু ধনিয়াটোৰ কাৰণে ইমান ইছ্যু নাই আমাৰ ঘৰত। মানে ধনিয়াটো এভেইলেবল। অমিতাটো কাটিছে দেউতাই। এয়া আদা ৰচুন পেষ্ট, ধনিয়া পিঁয়াজ ৰেডি কৰি লৈছোঁ। এইখিনি মাংসখিনি হালধিৰ লগত ধুনীয়াকৈ মিহলাই লোৱা হৈছে আৰু এতিয়া আমি মাংসখিনি বনাম। কেৰাহীত তেল দিয়া হৈ গ'ল আৰু এতিয়া আমি মা আৰু মই মিলি মাংসখিনি বনাম। তেল গৰম হৈছে। পিঁয়াজটো মাংসটো বনাইছোঁ দেই ৰাইজৰ কোনো। মাংসটো লৰাই আছোঁ। মাংসটো পূৰা ধুনীয়াকৈ সিজিছে, একদম বুট বুট কৰি আছে। এতিয়া আমি ইয়াতে অমিতা আৰু যিখিনি আলু কাটি থোৱা আছিলে সেইখিনি আমি দিম। এতিয়া আমি অমিতা আৰু
আলুৰ যিখিনি কাটি থৈছিলোঁ সেইখিনি আমি এতিয়া মাংসত দি দিলোঁ। মাংসখিনিত অলপ পানী দি দিলোঁ। পানী দি এতিয়া ঢাকোন দি ভালকৈ সিজিবলৈ দিম। আমাৰ মাংস হৈ গ'ল। আৰু মাংসটো বনাই থাকোঁতে মই আমাৰ নিমখ দিয়া কথাটো ক'বলৈ পাহৰি থাকিলোঁ। আপোনালোকে নিমখটো নিজৰ আন্দাজমতে দিব। আৰু মছলা মই আমাৰ ঘৰত ব্যৱহাৰ হোৱা জেনেৰেল মছলাখিনিকে আমি দিছোঁ। আমাৰ ভাত খাব হ'ল। মায়ে ভাতটো বাঢ়ি আনিলে। আজি ব্ৰইলাৰ মাংস। এই ভাতটো খাম আৰু আমি। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।